মা তেওঁৰ জৰায়ুৰ বাৰিষাৰে উদযাপিত হৈছিল মোৰ বসন্তৰ আৰম্ভণি। গৰ্ভাশয়ত মই গোপনে বাঢ়ি থাকোঁতে কিমান সপোন তেওঁ দুচকুত লৈছিল তুলি। প্ৰাণীবিজ্ঞানৰ নিয়মেৰে এদিন মই সূৰ্যৰ মুখ চালোঁ। চাদৰৰ তলত গাখীৰ খাই এদিন দুদিনকৈ ডাঙৰ হ'লো। বয়সৰ 18 দিন। শৰীৰৰ অস্বাভাৱিক আচৰণেৰে তেওঁক কঁপাই তুলিলোঁ। তেওঁৰ চিন্তাত বাঢ়ি তেওঁৰ ভোকৰ ভাত কাঢ়িলোঁ। আটাইতকৈ বিশুদ্ধ টাৱেলখনত সোমাই হস্পিটেল পালোঁ। নেদেখা ঈশ্বৰক উদ্দেশ্যি 17 ছেকেণ্ডত 18 নমস্কাৰ। স্বস্তিৰ নিশ্বাস। যিহেতু চিন্তাৰ কাৰণ নাই। সাহস ডাক্তৰ অনামিকাৰ। মই বাঢ়ি গলোঁ। বাঢ়িল তেওঁৰ সপোনৰ বয়স, প্ৰকাৰ। আজি মই স্কুলৰ মানলৈ যাম। গোসাঁই ঘৰত ব্যস্ততা, তেওঁৰ উপবাস। মই মেট্ৰিক দিম। তেওঁৰ কিমান উৎকণ্ঠা। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। তেওঁৰেই শুভেচ্ছা, মই ডাক্তৰ হম। কিমান বাসনা। পাঁচ বছৰ পাছত মই খুব ব্যস্ত। ৰোগীৰ সৈতে দিন ৰাতি মোৰ সম্পৰ্ক। 3 বছৰত এবাৰ হয় আমাৰ দেখা। গাঁৱৰ উৰুখা পজাত মোলৈ নকমে তেওঁৰ কুশল প্ৰাৰ্থনা। সময় আগবাঢ়ে ক্ৰমশ। পাহৰণি পাহৰণি মই পাহৰি থাকোঁ। ফ্লেটৰ সুখত পত্নী মোৰ নতুন সংগী। সামৰণি। গাঁৱৰ ঘৰত কাহি কাহি অৱস তেওঁ। ঔষধ দিবলৈ মৰমৰ পুত্ৰ কাষত নাই। অভিমানত যায় তেওঁৰ বুকু ফাটি। দুখৰ বহিঃপ্ৰকাশ। সেমেকি উঠে চকুজুৰি। আজি আচল তিয়াই সংগোপনে উশাহে তেওঁৰ পৰা মেলানি মাগিব আজি।